নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি আমি বৰ্তমান এয়া গৈ আছোঁ আৰু গৈ আছোঁ মানে বিশেষ কাম এটাত গৈ আছোঁ বস্তু এটা আনিবলৈ নতুন বস্তু এটা আনিম এতিয়া তাৰমানে আপোনালোকে কৈছোঁ গম পাইছে থাম্বনেইল আৰু আপোনালোকে হেৰি চাই গম পাইছে নতুন বস্তু এটা আনিবলৈ অকণমান বোলো যেতিয়া আনিবলৈ গৈছিলোঁ সেইটো কেনেকৈ গৈছিলোঁ কি কৰিছিলোঁ সেইটোকে দেখুৱাই দিওঁ অলপ আৰু আপোনাৰ পিছত ৰিভিউটো দিম কিমান পইচা ল'লে আৰু কিমান ভাল কিন্তু ল'ব লাগে নে নালাগে মানুহে সকলোখিনি ৰিভিউ দিম ভিডিঅ'টো কণ্টিনিউকৈ চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল মাস্কখন খুলি লৈছোঁ আজি এটা বিশেষ ভিডিঅ' বনাবলৈ লৈছোঁ যিহেতু আজি এটা আমি কেমেৰা আনিছোঁ কেমেৰা এটা হেভি কেমেৰা মই আনিছিলে আচলতে ই আনিছে কেমেৰাটো তাৰমানে গৰাকী চ' কেমেৰাটো আমি আনবক্সিং কৰিম আৰু এই কেমেৰাটোৱে আপুনি নেক্সট ভিডিঅ' কিবা দেখিবলৈ পাবও পাৰে শ্বৰ্ট ফিল্ম হয় নাই কি কোৱা পাবও পাৰে। এতিয়া আমি কেমেৰাটো আনবক্সিং কৰিম। কেমেৰাটো হৈছে কেনন 80D আৰু এইটো অলপ হেভি কেমেৰা তাৰমানে ভিডিঅ'ৰ কাৰণে ভাল বুলি কয় সকলোৱে। আমি এতিয়া আনবক্সিং কৰোঁ ৰিভিউ দিম কেনেকুৱা ধৰণৰ হয় কেমেৰাটো যিহেতু এতিয়া ৰাতি আনবক্সিং কৰি আছোঁ চ' আপোনালোকক ভিডিঅ'টো দেখুৱাম ভালকৈ। এতিয়া আমি আনবক্সিং কৰিম এই কেমেৰাটো। এইটো হৈছে ৰিয়েল কেমেৰাটো মেইন যিটো বডিটো মজা হৈছে। দোকানত এবাৰ খুলিছিলোঁ যিহেতু কিন্তু আপোনালোকৰ আগত এবাৰ প্ৰথমবাৰ কাৰণে আনবক্সিং কৰিম কিন্তু এতিয়ালৈকে ফটো এক কপিও এই কেমেৰাটোত মৰা নাই টেষ্ট কৰাও নাই এক কপিও ফটো মৰা নাই। ফাৰ্ষ্ট আপোনালোকৰ আগতে খুলিম কেমেৰাটো। এতিয়া দেখিছে এইটো মেইন যিটো কেমেৰাটো আমি যিটো আনিছোঁ যথেষ্ট পইচা খৰচ হৈছে কাহিনী কৈছোঁ কি যথেষ্ট পইচা খৰচ হৈছে আৰু এইটো হৈছে দেখিছে কেনন 80D আৰু আপোনালোকে দেখিছে তাৰ লগত আহিছে 18-135 কিট লেন্সখন আহিছে যিটো ফুল ফ্ৰেম হয় আৰু 1+1 মানে 2 year ৱাৰেণ্টি আছে কেননৰ কেমেৰা যিহেতু আমি ভিডিঅ'ত বেছি ইউজ কৰোঁ আৰু ফটোও ভাল উঠে এই কেমেৰাটোত। আমি যিখিনি আমি চাইছোঁ ৰিভিউ চাই পেলাইতো কেমেৰাটো আনিছোঁ চ' আমি এতিয়া বৰ্তমান খোলোঁ আৰু আমি এতিয়া এখন খুলি দিওঁ খোলজা চিম খোলা নাই খুলি দিছোঁ খোলজা চিম আৰু প্ৰথমতে খালী দেখিছে বগা একো নাই আচলতে আছে কেমেৰাটোৰ ভিতৰত আছে আৰু এয়া হৈছে পুষ্টি যথেষ্টখিনি পুষ্টি আছে ইয়াত ডিম্পু বৰুৱা ভাষাতে কৈছোঁ আৰু পুষ্টি যথেষ্টখিনি। এখন হৈছে ৱাৰেণ্টি কাৰ্ড দেখিছে চিলডিন মাৰি থোৱা আছে এখন ছাইডত থৈছোঁ এইখনো ৱাৰেণ্টি কাৰ্ডে হ'ব চিল মাৰি থোৱা আছে হয়নে এইখন ৱাৰেণ্টি কাৰ্ড আৰু এখন বেলেগ এটা বস্তু কাগজ আৰু এইখন হৈছে বিলখন বিল পিছত দেখুৱাম আপোনালোকক দামটো কম লাষ্টত কিমান ল'লে আৰু কোৱালিটি কেনেকুৱা এইবোৰ পুষ্টি এইখন নহয় এইখন পুষ্টি নহয় স্কেনাৰ দিছে স্কেন কৰি চাব আপোনালোকে আৰু এইখন যথেষ্ট ডাঙৰ পুষ্টি এখন দিছে এইখন দেখিছে আপোনালোকে ইমানেই ডাঙৰ পুষ্টি যে আমি আচলতে এইখন পুষ্টি দেখিছে কিমান ডাঙৰ আমি চিলেবাছক এটা কিতাপে ইমান নপঢ়োঁ যিমান এই পুষ্টিখন এইখন পুষ্টি পঢ়িবলৈ হ'লে বাদ দিলোঁ এখন থৈ দিছোঁ তলত কাম নাই ইমান ডাঙৰ পুষ্টি আচলতে আমি নিজৰ কিতাপখিনিয়ে ইমান নপঢ়োঁ যিখিনি পঢ়িব লাগে সেইখিনিয়ে নপঢ়োঁ এইখন ক'ত পঢ়িম পেলাই দিলোঁ। এতিয়া মেইন মালটোলৈ আহোঁ। প্ৰথমতে আমি উলিয়াইছোঁ ৱাই মানে হ'লে কিহৰ ৱাই মানে এডাল চাৰ্জিঙৰ ৱাই আৰু লগতে চাৰ্জাৰডালো আছে ইয়াত আৰু লগতে এডাল ফিটা ছাইডত থৈ দিছোঁ ফিটা এডাল চাৰ্জিঙৰ ৱাই আৰু চাৰ্জাৰডালো আছে এক্সট্ৰাকৈ এইটো বেটেৰীটো এইটো আনবক্সিং কৰিম এতিয়া নকৰোঁ অকণমান পিছত কৰিম। প্ৰথমতে মেইন মালখিনি আৰু এডাল নীলা যিহেতু বেটেৰীৰ লগত কালাৰটো মিলাই দিছে চাৰ্জাৰ মান ইয়াৰ এডাল চাৰ্জাৰ আৰু আগত থোৱা এডাল চাৰ্জাৰ ৱাই পৰিছিলে নতুন বস্তু কৰিছিলে আৰু এইটো এটা মেইন মাল যথেষ্ট হেভি পেকিঙত আছে এইটো ফুটাইও ভাল লাগে ফুটা নাই বাৰু চব ফুটাম। এখন আছে লেন্সখন যিখন কিট লেন্স 18x135 কিট লেন্স এইখনৰ ফুল ফ্ৰেম হয় এইখনে চালিয়া ফটো উঠে আৰু ভিডিঅ' কৰিবলৈও মজা হয়। এইখন মেইন কিট লেন্স এইখনো লগাই মেলি পিছত কৰিম বাৰু এইখন এতিয়া বৰ্তমান আমি এইখনৰ চাইডত কৰিছোঁ আৰু এতিয়া মেইন মালটোলৈ আহোঁ আৰু এইটো হৈছে মেইন যিটো হৈছে কেননৰ 80D এইটো মেইন এইটো কেননৰ 80D এইটো হৈছে ফ্ৰেমটো মেইন যিটো বডিটো সেইটো বডিটো হয় আৰু এটা দেখাইছোঁ লুকটো কেনেকুৱা
সাইজটো অকণ বহল আগৰ আমাৰ যিটো কেমেৰা আছিল সেইটোতকৈ অলপ বহল পাইছোঁ হয় নহয় বহল অলপ বহল হয় আৰু বাকী ঠিকে আছে ৱেটটো অকণমান সেইটোতকৈ অকণমান বেছি হ'ব নেকি বাৰু অকণমান বেছি হ'ব অকণমান বেছি যেন লাগিছে আৰু এইখন ৰ'টেড স্ক্ৰীন হয় এইটো মেইন ৰ'টেড স্ক্ৰীন ধুনীয়া কোৱালিটি আৰু এতিয়া আমি এইখিনি থৈ লওঁ তাৰপিছত পিছত আৰু এটা বস্তু আনিছোঁ আৰু লগত দুটা বস্তু আনিছোঁ আমি এইখিনি অলপ থৈ লৈছোঁ তাৰপিছত আমি তিনিটা বস্তু দেখুৱাইছোঁ আপোনালোকক এইকেইটা অকণমান চাইড কৰি দিছোঁ আমি এইখিনি অলপ চাইডত থৈ দিছোঁ কেমেৰা লেন্স চেন্স আৰু লগতে আনিছোঁ আমি এইটো কি গম পাইছে এইটো এখন লেন্সেই হয় অকণমানি লেন্স দেখিছেনে অকণমানি এইখন হৈছে 50mm প্ৰাইম লেন্স চিনি পায় হয়তো অকণমানি লেন্স কিন্তু ইয়াৰ যিটো কাম সেইটো মানে বহুত ভাল মানে ইয়াৰ কোৱালিটি এই লেন্সখনৰ কোৱালিটি দেখিবলৈ অকণমানি লেন্সখন কিন্তু ইয়াৰ কোৱালিটি বহুত হেভি মানে মজা লাগে মোৰ বিশেষকৈ পাৰ্চনেলি এই লেন্সখন মই বহুত ভাল পাওঁ ইউজ কৰিছোঁ আগত বেলেগ কেমেৰাত কিন্তু 80D লগত নাই কৰা যিটো বেলেগ কেমেৰাত কৰিছিলোঁ এইটো এখন লেন্সখন বহুত আপোনালোকক দেখুৱাই আনবক্সিং কৰোঁ প্ৰথমতে এইটো বক্সটো খুলি লৈছোঁ এইখন লেন্সখন মেইন লেন্সখন ইমান ধুনীয়া পেকিঙত আহিছে লেন্সখন কিন্তু বহুত অকণমানি দেখিছে নাই ইমানখন কিন্তু ইয়াৰ কোৱালিটি ইয়াৰ কোৱালিটি বহুত হেভি হয় মেইন লেন্সখন 50mm প্ৰাইম আৰু এইখনো থৈ লৈছোঁ বাকী সকলোখিনি ফিটিং কৰি দেখুৱাম বাৰু আৰু লগত আছে আমাৰ এইটো কেমেৰা বেগ এটা আনবক্সিং কৰিছোঁ এইটো কেমেৰা বেগ EOS লিখা আছে US কেননতে লিখা থকা হয় নাই এইটো US কেমেৰা বেগটো কি দেখুৱাম যেতিয়া আমি কেমেৰাটো ফিটিং কৰি লওঁ আপোনালোকক দেখুৱাম প্ৰথম কিটখন ফিটিং কৰি আপোনালোকক দেখুৱাম তাৰপিছত আপোনালোকক জুমখন ফিটিং কৰি দেখুৱাম ঠিক আছে ভিডিঅ'টো চাই থাকক আৰু মেইন বস্তু এটা থাকি গৈছিলে যিটো হৈছে কেমেৰা কাৰ্ড যিটো মই দোকানীক অতি তাৰমানে কষ্ট কৰি পেলাই মানে অতি বুজাই মেলি এইটো ফ্ৰীত আনিছোঁ দেই 64GB আমাক ফ্ৰীত দিছে দোকানীজনকো ধন্যবাদ যথেষ্ট কষ্ট কৰি বুজাই মেলি নিদিয়ে একদম 1400 টকা দিবই লাগে এইটো কাৰ্ডত কিন্তু তেওঁ বোলো মই যথেষ্ট কামো দিলোঁ আৰু এইটো কাম ফ্ৰীত পাইছিলোঁ আৰু এইটো দেখিছে প্ৰথম ফালি দিওঁ ওপৰখনে খালে তাক ক'ব লাগিব ফালিব নোলাইছে বুলি কৈছে এইখন এনেকৈ পলিথিনখন দি পিঙে নামি ওলোমাই থ'লে হয় দোকানত মানে ইমান ডাঙৰ পেকেটিং দিছে ৰ'ব কেমেৰাটো এইবোৰ ফিটিং কৰি লওঁ বেটেৰী চেটেৰী তাৰপিছত ফটো চটো মাৰি দেখুৱাম কেনেকুৱা হয় আৰু এইটো হৈছে মেইন কেমেৰাটো যিটো এতিয়া বৰ্তমান 18-135 এখন লেন্স লাগি আছে মানে কিট লেন্স যিটো ফুল ফ্ৰেম হয় এতিয়া এইটো মেইন কেমেৰা লুকটো চাই লওক কেমেৰা লুকটো কেনেকুৱা ধৰণৰ ঘূৰাই পকাই দেখুৱাই দিছোঁ আৰু দেখিছে ৰোটেড স্ক্ৰীন হয় মজা ৰোটেড স্ক্ৰীন হ'লে দেখিছে এনেকৈ আৰামত ফুৰিব পাৰিব দেখিব ফটোতে মাৰো প্ৰথম ভিডিঅ'টো ষ্টাৰ্টিং ফটোতে মাৰিম কেমেৰাটো লৈ পেলাই আৰু এতিয়া আমি এইটো কেমেৰাত ফটো মানে এইখন লেন্সে মাৰিলোঁ এইখনো এখন ফটো মাৰিলোঁ আপোনালোকক যিখন ফটোখন দেখুৱালোঁ আমি দেখুৱালোঁ ফটোখন এইখন এতিয়া মেইন ৰিভিউটো দিওঁ তাৰমানে কেমেৰাটো কেনেকুৱা প্ৰথম দিনাখন ৰাতি আহি ৰাতিয়ে ফটো মাৰিছোঁ ফাৰ্ষ্ট ৰাতিয়ে
ষ্টাৰ্টিং কৰিছোঁ কেমেৰাটো ফটো মাৰি দিনত ফটো মৰা নাই এতিয়ালৈকে তে বুলিও কিন্তু মানিবলগীয়া কেমেৰা এই লেন্সখনে কৈছোঁ আল্টিমেট কোৱালিটি দিছে ফটো দেখি আপোনালোকে যিখন ফটো দেখিছে এইখন আমাৰ উইদাউট এডিটত দিছোঁ আমি আপলোড একো এডিট কৰা নাই এইখনে যিটো ষ্টাইলত ফটো মাৰিছে ডাইৰেক্ট ৰ ফুটেজ আমি আপোনালোকক দেখুৱাইছোঁ আৰু এইখন 50mm প্ৰাইম এইখনো বহুত হেভি কোৱালিটি দিছে কৈছোঁ নাই বহুত হেভি কোৱালিটি দিছে যিখন ফটো মাৰিছোঁ আমি একো এডিট নকৰাকে ডাইৰেক্ট আপোনালোকক আপলোড দিছোঁ ৰ ফুটেজ দেখুৱাইছোঁ কেনেকুৱা কেমেৰাটো আচলতে কোৱালিটি আমি ৰিয়েলটো দেখুৱাইছোঁ মানে কেমেৰাটো কেনেকুৱা ভিডিঅ' এতিয়ালৈকে কৰি চোৱা নাই আমি সঁচা কথাটো কৈছোঁ ভিডিঅ' কৰি চোৱা নাই আমি যিটো ৰিভিউখিনি চাইছিলোঁ আগতে ভিডিঅ' বেষ্ট কোৱালিটি আমি চাইছিলোঁ কেনেকুৱা হয় ভিডিঅ' এখন লেন্সো ধুনীয়া হয় আৰু প্ৰাইমৰ কথাটো জানেই সকলোৱে প্ৰাইমেও ধুনীয়া হয় আৰু ফটো চটো মাৰি দেখুৱালোঁ আৰু মেইন কেছ যিটো আপোনালোকে ভিডিঅ'টো তেতিয়া চাগে ৰৈ আছে দামটো কিমান ক'বলৈ আপোনালোকে আচলতে ৰৈ আছে চাগে দামটো কিমান সুধিবলৈ এইটো কেমেৰা হৈছে কেননৰ 80D যিটো আমি বৰ্তমান আৰু এই প্ৰাইম লেন্স আৰু দুটা বস্তু আমাৰ যিহেতু কাৰ্ডখন আছে কাৰ্ডখন বা ভিৰত দিছে আৰু বেগ এটা আহিছে বেগটো যিহেতু আহি আছে আমি আজি নাপালোঁ এইটো আচলতে গুৱাহাটীৰ পৰা আহি আছে এইটো মানে গোটেইখিনি বস্তু সোমাই থোৱা সেইখিনি গোটেইখিনি বস্তু মিলাই এই প্ৰাইম লেন্সে ধৰি আমাৰ 1,24,000 টকা 1,24,000 টকা গোটেইখিনি বস্তুত পৰিছে মানে এই লেন্স কেমেৰা আৰু এইখিনি যিখিনি আমি আনিছোঁ বস্তু মানে মেইন কেমেৰাটোৰ দাম আই থিংক 1,12,000-13,000 হৈ যাব আৰু এইটো যিহেতু অনলাইনত চাইছিলোঁ আমি অনলাইনত কিন্তু দামটো কম পাইছোঁ কিন্তু 1,93,000 নহয় চৰি ওপৰত 93,000 আছিলে নেকি হয় নাই 93,000-90,000 আছিলে আচলতে লাষ্টত GST লাগিছে AST লাগিছে কামটো লাগিছে গম নাপাওঁ সেইখিনি লাগি মেলি কেমেৰা দামটো অলপ বাঢ়ি যায় যিহেতু বিলখিনি আমি লৈছোঁ এজন ভাল গ্ৰাহক হিচাপে আমি বিলখিনি আমি লৈ আহিছোঁ আৰু কেমেৰাটো হেভি কিন্তু দেই মজা কেমেৰা আপোনালোকে ফটোত দেখিলে ভিডিঅ' চাই কেনেকুৱা লাগিলে এইটো কেমেৰাৰ বিষয়ে ক'লোঁ আপোনালোকে এইটো কেমেৰা কিনিব পাৰে কিন্তু বহুত তাৰমানে কোৱালিটি বেষ্ট কেমেৰা মই কৈছোঁ বেষ্ট কোৱালিটি কেমেৰা আমি আগতে এনেকুৱা কেমেৰা দেখি ইউজ কৰিছোঁ আমি এনেকুৱা খালি নিজৰ নহয় আৰু বেলেগৰ ইউজ কৰিছোঁ আগতে এনেকুৱা কিন্তু এইটো কেমেৰা আল্টিমেট ভাই এইটো কিনিব পৰা যদি অলপ বেছি বাজেটৰ হয় তোমালোকে কেননৰ কেমেৰা কিনিম বুলি ভাবিলে এইটো কেমেৰা কিনা বেষ্ট কেমেৰা ভিডিঅ' তোমাৰ বেষ্ট হ'ব আৰু ফটো কাৰণেও বহুত বেষ্ট চ' হেভি চ' প্লাৱনে এতিয়া পাৰ্টি খুৱাব প্লাৱনে মানে মোৰ আমাৰ যিখিনি ভিডিঅ'ত যিখিনি ভিডিঅ' কৰে মানে যি আমাৰ অল ভিডিঅ'ত যিজনে ভিডিঅ' কৰে সেইজনে আনিছে কেমেৰাটো কেমেৰামেনৰ ওচৰতে কেমেৰা থাকিব ন চ' সেইজনে আহিছে আজি পাৰ্টি হ'ব কেমেৰা নাই ইমান দামী কেমেৰা আনিছে চ' তেওঁ আনিলে কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ইমানতে ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ আৰু কিছুমান ফটো চটো দেখুৱাইছোঁ এইখনে মৰা ফটো চটো দেখুৱাই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু এটা মেইন কথা আপোনালোকক এটা মেইন কথা কৈছোঁ আমি মাজুলী যাম আমি 20 তাৰিখে মাজুলী যাম 20 তাৰিখে থাকি 20 তাৰিখে গোটেই দিনটো আমি মাজুলী এক্সপ্ল'ৰ কৰিম আৰু 21 তাৰিখে আমি 20 তাৰিখে ৰাতি মাজুলী ৰাস চাম গড়মূৰ বৰসত্ৰৰ ৰাস চাই আমি পিছদিনাখন ঘূৰি আহিম আৰু তাৰ ভিডিঅ' অতি সোনকালে আপলোড কৰি আছোঁ মাজুলীত মেজিকো হৈ যাব পাৰে ঠিক নাই যিহেতু মেডিচিন যাব ত' মাজুলীত মেজিক হৈ যাব আৰু কিবা এটাতো অদ্ভুত হ'ব মাজুলীত গৈ কিবা এটা অদ্ভুত হ'ব আপোনালোকে চাই থাকক কিবা এটা অদ্ভুত কাম আমিতো কৰিমগৈ চ' এইটো ছাছপেন্সত ৰাখিছোঁ কি অদ্ভুত কাম কৰিম আপোনালোকে ভিডিঅ'টো নেক্সট ভিডিঅ'ত চাব মাজুলী ছাবস্ক্ৰাইব কৰি লওক তেতিয়াহে কিন্তু ভিডিঅ' নটিফিকেশ্যন যাব নহ'লে নটিফিকেশ্যন নাযায় আৰু ছাইডত থকা বেল আইকনটো বজাই লওক আৰু আজিলৈ আমি ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই টাটা টেক কেয়াৰ